কৰিছো স্বীকাৰ কিন্তু পিতা ইউৱে কৰ্ম ফল পিতা কৰ্ম ফল পিতা তই আহিছ মোক শাস্ত্ৰৰ জ্ঞান দিবলৈ মোৰ চাৰিটি সন্তানে মোৰ কথা মানি সংসাৰ ধৰ্ম পালন কৰি সৃষ্টিৰ মান বঢ়াইছে পিতা আৰু মই তোক সংসাৰ কৰিবলৈ কোৱাত তই মোৰ বাক্য হেয় জ্ঞান কৰিলি নাই পিতা জগতত মহামানী হৈ ফুৰিছ নাই পিতা তোক আজি মই শাস্তি কৰিম প্ৰণাম আজি তোক মই ব্ৰহ্মশাপ আপুনি সৃষ্টিৰ অধিকাৰী পিতা আপুনি পুত্ৰক ক্ষমা কৰক পিতা মোৰ অভিশাপে তোক কৰক ভস্মীভূত পিতা কি কৰিলে পিতা জানে নগৰ গুৰুত্বৰ শাস্তি কিয় কৰিলে প্ৰদান আই মোৰ ব্ৰহ্মশাপ নহয় খণ্ডন দূৰ হ মোৰ ব্ৰহ্মশাপ পিতা মোৰ ৭ বছৰ সাধনাৰ ফল তুই নিমিষতে তুমি ত্যাগ কৰি দিলা হে প্ৰভু নাৰায়ণ হে ভোলানাথ চাই যোৱাহি এবাৰ কিদৰে পিতৃয়ে পুত্ৰক আদি ব্ৰহ্মশাপ কৰিলে প্ৰদান এবাৰ দৰ্শন কৰি যোৱাহি ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰাই বংশ বৃদ্ধি কৰি মোৰ সৃষ্টি কৰিবি বান আৰু তেতা যুগত ৰাক্ষস কুলত বিভীষণ নামেৰে জন্ম লৈ ৰাক্ষসৰ কন্যা বিবাহ কৰাই বংশ বৃদ্ধি কৰিবি আৰু বাপৰ যুগত শকুনি নামেৰে জন্ম লৈ ধৰ্ম অধৰ্ম নকৰি বিচাৰ কুৰুক্ষেত্ৰত মুক্তি লবিবি আৰু কলি হাজাৰ বছৰ শ্ৰৱণ কীৰ্তন কৰি পুনৰ শাস্ত্ৰ জ্ঞান তই লাভ কৰিব পাৰিবি তুমি কণ্ঠ করো পিতা তোমার কেন তো হিরে করি পালন আদি মুখ গুরুত্বর শাস্তি করিলাম প্রদান সেইভাবে যাবৰ সময়ত উত্তৰ ব্ৰহ্মশাপ লোৱা শিষ্যতি আদি খুঁজে মানৱৰ পূজ্য কন্যা বিদায় তোমাৰ নামত নহল কাহানিও মনটো প্ৰাণ মোৰ বাক্য নহয়
মোৰ দুখ মাৰ্জনা কৰিব বিপদৰ সময়তে দেখাৰ বাবে সৈন্যকালেই মোৰ জীৱন পিতাই পিতাই আজি মোক উপহাস কৰিলে প্ৰমাণ তিনি যুগ ধৰি মই সাংসাৰিক জীৱন যাপন কৰিব লাগিব আৰু তাৰ বাবে পুত্ৰই মোক ব্ৰহ্মপাপ কৰিলে প্ৰধান চিৰদিন অপুত্ৰ হৈ মই নৰক সমাজত নাথাকিব মোৰ সেই পাপ কৰিলে প্ৰধান পিতা পুত্ৰই কিয় মিছাৰে ব্ৰহ্মপাপত লিপ্ত হলা প্ৰজাপতি মহাপ্ৰলয়াত হোৱা মুহূৰ্তত আমি নিজৰ মাজতে আন এক মহাপ্ৰলয় কৰিলো সূচনা নাৰদৰ ব্ৰহ্মপাপ আমি খণ্ডন কৰিব পাৰিম কিন্তু আপোনাৰ ব্ৰহ্মপাপ চিৰদিন থাকিব ধৰা ইয়াৰ কোনো উপায় নাই প্ৰজাপতি বিদায় মাগিলো প্ৰভু অধৰ্মৰ কত অপৰাধ কৰিব মাৰ্জনা প্ৰভু হয়দৈত্যই সকলো বেদ শাস্ত্ৰ হৰণ কৰি লৈ গৈছে মহাপ্ৰলয়ৰ সময়তে সি সেইবোৰ লৈ মহাসাগৰৰ জলৰ মাজত ডুব গৈ থাকিব হয়দৈত্যক নিধন কৰি বেদ শাস্ত্ৰসমূহ উদ্ধাৰৰ ব্যৱস্থা কৰক প্ৰভু বিদায় মাগিলো প্ৰভু বিদায় মাগিলো ভোলানাথ বিদায় পিতা বিদায় মাগি এইবিলাক সকলো ভাগ্যৰ লিখন কোনেও খন্দাব নোৱাৰে আজি লগ পৃথিৱীৰ পৰা লক্ষ্মী মাৰ গল শাস্ত্ৰবিদ নাৰদো হল কক্ষস্থিত গতিকে প্ৰজাপতি এনেবোৰ বিপদে আৱৰি ধৰিব প্ৰজাপতি তেনে বেদ শাস্ত্ৰ উদ্ধাৰ কৰিব লাগিব নহলে এই মানৱ সমাজ চিৰদিনৰ কাৰণে জ্ঞানৰ পৰা বঞ্চিত হৈ যাব প্ৰজাপতি সেয়া সকলো বিধিৰ লিখন ভাৰ্য লক্ষ্মী আজি আমাৰ হাতত নাই কিন্তু সৰস্বতী আজিও আমাৰ হাতত দুখ নকৰিবা দেৱী প্ৰজাপতি আমি সত্যপথ ৰজাৰ ওচৰলৈ আহিছিলো সেই পিতা পুত্ৰ তৰ্ক দেখি আমি ইয়াতে ৰহিলো এখন সৰস্বতী দিব এতিয়া এতিয়াই দিব চাগে দেই সৰস্বতী বাহন এতিয়াই দিব চাগে প্ৰজাপতি আমি আহিলো এতিয়া আপুনিও যাওক কিবা উপায় কৰক বলা ৰুদ্ৰ